BTC হে আগতে পাৱাৰ আছিলে বেছি আছিলে পাৱাৰ BTR তো একো পাৱাৰ নাই এতিয়া 16 ডিপাৰ্টমেণ্ট তো আমাৰ BTR এ এতিয়া আসাম গভৰ্ণমেণ্টলৈ আকৌ ঘূৰাই পঠাইছে আসাম গভৰ্ণমেণ্টলৈ পঠোৱাটো এনেকুৱা ধৰণৰ তেওঁলোকে DC লৈ সোধাই দিছে সাৰেণ্ডাৰ কৰিছে DCয়ে চাব তাৰ মানে কাউন্সিলে চাব নোৱাৰে 16 ডিপাৰ্টমেণ্ট ৰেভিনিউটো লৈ গৈছে হ'বলা আৰু rural development to loi goise eduta jo janu aru PHE to loi goise 16 soil conservation ei gotei khini loi goise education loi goise sob loi forest loi goise ami request korisu je BTC 6 schedule to prothomate strengthen koriboloi bisaribo lage basic schedule tat likha ase paragraph 2 subparagraph 7 mote election patiboloi council election patiboloi council election or kane voter list bonaboloi ain tu ami nije council he bonabo lage boli koise hey council e amar BTR e nije etia law tu bonabo lage আজি ইয়াত অল আসাম ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন সকলৰ ইয়াত এটা সেমিনাৰ টাইপ আৰু ইয়াত হৈছে এতিয়া আমি কাৰ্বি আংলঙৰ পৰা আহিছোঁ আমি এটেণ্ড কৰিছোঁ আৰু ইয়াতে আলোচনা চলি আছে আৰু যিটো আমি শুনিলোঁ ইয়াত আহি পেলাই শুনিলোঁ যে BTC BLT সকলৰ লগত একৰ্ড সহি কৰোঁতে 6 schedule দিলে 6 schedule বুলি ক'লেতো অটোনমাস কাউন্সিল নিজেহে সব কৰিব লাগে বুলি অটোনমাস কাউন্সিলৰ আইন 6 schedule মতে কৈছে কিন্তু এতিয়াতো শুনিলোঁ যে 16 ডিপাৰ্টমেণ্টটো আমাৰ BTR এ এতিয়া আসাম গভৰ্ণমেণ্টলৈ আকৌ ঘূৰাই পঠাইছে আসাম গভৰ্ণমেণ্টলৈ পঠোৱাটো এনেকুৱা ধৰণৰ তেওঁলোকে DC লৈ সোধাই দিছে সাৰেণ্ডাৰ কৰিছে DCয়ে চাব তাৰ মানে কাউন্সিলে চাব নোৱাৰে এতিয়া DC লৈ সাৰেণ্ডাৰ কৰাটো যদি DCক এপইণ্টমেণ্ট কৰাটো যদি কাউন্সিল আমাৰ BTR এ এপইণ্ট কৰে তেতিয়াহ'লে ঠিকে আছিলে কিন্তু এতিয়া DCৰ ওপৰত ডিসিপ্লিনারি অ্যাকশন আৰু এপইণ্টমেণ্ট ট্ৰান্সফাৰ এইবিলাকটো আসাম গভৰ্ণমেণ্ট আণ্ডাৰতে আছে সেইকাৰণে আসাম গভৰ্ণমেণ্টকহে DCটো ভয় কৰিব বা ৰেছপেক্ট কৰিব আসাম গভৰ্ণমেণ্টৰ অৰ্ডাৰ মতেহে চলাব আৰু আগৰ পৰাও যেতিয়া DC সকলৰটো স্টেট গভৰ্ণমেণ্টৰ আইজ এণ্ড ইয়াৰ্ছ বুলি কৈছিলে এতিয়া আইজ এণ্ড ইয়াৰ্ছ মানে যিটো আসাম গভৰ্ণমেণ্টে যিটো কয় চিফ মিনিষ্টাৰে যিটো অৰ্ডাৰ দিয়ে সেইটো মতেহে চলাব তাৰ মানে এতিয়া BTR তেওঁলোকৰ চিফে যিটো অৰ্ডাৰ দিয়ে বা কাউন্সিলে যিটো অৰ্ডাৰ দিয়ে সেইটো মতে নচলিব তাৰ মানে কাউন্সিলৰ পাৱাৰটো গুচি গ'ল গোটেইখিনি CMA কয় আৰু BTC পাঁচটা ডিস্ট্ৰিক্টৰ যিটো ডিপুটি কালেক্টৰ কন্ট্ৰোল কৰিছে বুলি কৈছে ডিপুটি DC কন্ট্ৰোল কেনেকৈ কন্ট্ৰোল কৰিছে এপইণ্টমেণ্ট যদি কন্ট্ৰোল কৰাটো কি কন্ট্ৰোল কৰাৰ ৰচিটো হৈছে ডিসিপ্লিনারি অ্যাকশন ল'ব পাৰিব লাগিব সাসপেন্ড কৰিবলৈ পাৱাৰ থাকিব লাগিব ডিসমিস কৰিবলৈ পাৱাৰ থাকিব লাগিব এপইণ্টমেণ্ট কৰা ট্ৰান্সফাৰ কৰা এই সব পাৱাৰ কাউন্সিলৰ লগত থাকিব লাগিব তেতিয়াহে কন্ট্ৰোল কৰিব পাৰিব এটো একো ৰচি নাই কাউন্সিলৰ লগত একো ৰচি নাইতো কন্ট্ৰোল কৰিবলৈ এটা কন্ট্ৰোল কৰাটো এপইণ্টমেণ্ট কৰা ডিসমিস কৰা ডিসিপ্লিনারি অ্যাকশন কৰা সাসপেনশন ট্রান্সফার পোস্টিং কৰা সব স্টেট গভর্নমেন্ট হাততে আছে তাৰ মানে স্টেট গভর্নমেন্টে কন্ট্ৰোল কৰিছে এতিয়া BTR যেটো BTC চৰকাৰে স্টেট গভর্নমেন্টে শাসন কৰিছে হয়তো এইটোতে
এইটো একচুৱেলিটো ৰিয়েলিটো ষ্টেট গভৰ্ণমেণ্টে শাসন কৰি আছে এতিয়া BTRটো আমাৰ কাউন্সিলটো এনেই বহি আছে তেওঁলোকৰ কাম নাই তেওঁলোকে শাসন কৰিছে কাৰণে এতিয়া ষ্টেট গভৰ্ণমেণ্ট মিনিষ্টাৰে আহি পেলাই ৰিভিউ কৰে তেওঁলোকৰ 6 শিডিউল মতে ষ্টেট গভৰ্ণমেণ্ট মিনিষ্টাৰ আহি পেলাই ৰিভিউ কৰিবলৈ পাৱাৰ নাই নহয় এতিয়াতো ৰিভিউ কৰিছে তাৰমানে ষ্টেট কাউন্সিলটো এটা কিবা এটা লোকেল অথৰিটি কিন্তু অটনমি নাই এনেকা নিচিনা হৈ গ'ল এতিয়া আমাৰ মানুহে পোষ্টমৰ্টম কেনেকৈ আনে সেইটো নেজানে ডিপাৰ্টমেণ্ট লৈ গৈছে আসাম নম্বৰ 16 ডিপাৰ্টমেণ্ট মই নাজানো ডিপাৰ্টমেণ্টটো ৰেভিনিউটো লৈ গৈছে হ'বলা আৰু ৰুৰেল ডেভেলপমেণ্টটো লৈ গৈছে এই দুটা যে জানো আৰু PHEটো লৈ গৈছে গোটেই 16 ছইল কনজাৰ্ভেশ্যন এই গোটেইখিনি লৈ গৈছে এডুকেশ্যন লৈ গৈছে চব লৈ ফৰেষ্ট লৈ গৈছে পাৱাৰ আছিল না BTRখন বিশেষকৈ পাৱাৰ আছিল BTC হে আগতে পাৱাৰ আছিলে বেছি আছিলে পাৱাৰ BTRটো একো পাৱাৰ নাই এতিয়া BTR যেটো আজি ক্ষেত্ৰত আমি কনসেপ্ট হ'ব লাগিব আমি আৱেৰনেছ ক্লাছ দিব গৈ আছে নেপালী সকল আমি সকলোৱে মিলি যদি আৱেৰনেছ প্ৰগ্ৰাম কৰো এইটো 6 শিডিউল মতে ট্ৰাইবেল এৰিয়া বুলি কৈছে ট্ৰাইবেল এৰিয়া মানে শিডিউল ট্ৰাইব বিলাকৰ নেপালীসকলৰতো শিডিউল ট্ৰাইব হোৱা নাই সেইকাৰণে ব্ৰিটিছ নেপালীসকলকতো 6 শিডিউল আণ্ডাৰত আনিব নোৱাৰে যেটো BTR চৰকাৰে সকলক থাকিবৰ কাৰণে আচল কথাটো কিয় প্ৰটেক্ট কৰিব লাগে তেওঁলোকৰ নিজৰ স্বাধীন দেশ আছে নেপাল আমি আমিওতো স্বাধীন থাকিলে আমিতো প্ৰটেকশ্যন নিবিচাৰিলোহেঁতেন নহয় আমাৰ নিজৰ দেশ আছে আমি দৰকাৰ নাই ইয়াতো ফৰ এক্সাম্পল আমাৰ মানুহও লণ্ডনতো বহুত আছে লণ্ডনত আমিতো তাতে প্ৰটেকশ্যন নিবিচাৰোঁ নহয় কাৰণ এইটো বেলেগ দেশ সেইকাৰণে তেওঁলোকৰ নিজৰ ব্ৰিটিছসকলৰ এইটো আমি তেনেকৈ কৰিলোহেঁতেন নহয় আমি কৰিলোহেঁতেন যে আমি যদি এতিয়াও আমাক যদি স্বাধীন দিয়ে বা ছেপাৰেট ষ্টেট দিয়ে তেতিয়াহ'লে আমি আৰু প্ৰটেকশ্যন বিচাৰিবলৈ কথা নাছিল কিন্তু ছেপাৰেট ষ্টেট দিলেও অকল জেনেৰেল ছেপাৰেট ষ্টেট হ'লে আমাক প্ৰটেকশ্যন নাই কিন্তু এইটো 6 শিডিউলটো লাগিবই এতিয়াতো একো সুৰক্ষা নাই ফৰ এক্সাম্পল আমাৰ কাৰ্বি আংলঙত বা BTCও আমি আমাৰ চুইপাৰো এপইণ্ট কৰিব নোৱাৰে ফৰ এক্সাম্পল কাৰ্বি আংলঙত 4 মাহ আগতে 1345 টিচাৰ্ছ এপইণ্ট কৰিছিল এই 1345ৰ ভিতৰত মাত্ৰ 62হে ট্ৰাইবেল আছিল বাকীখিনি 1283টো নন ট্ৰাইবেল মানুহবিলাকে এপইণ্টমেণ্ট পালে সেইকাৰণে আমাৰ যিটো তেওঁলোকে ট্ৰাইবেলসকলক যিটো দৰমহা দিয়ে দৰমহাটো ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্ট্ৰীৰ পৰাহে টকাটো আহে ট্ৰাইবেল ৱেলফেয়াৰ বুলি কৈছে ট্ৰাইবেল ৱেলফেয়াৰ কাৰণে আহিছে কিন্তু সেই টকাটো পাৰ মান্থ নন ট্ৰাইবেলসকলে 5 crores 5 lakhs 20,000 তেওঁলোকে দৰমহা পায় আৰু আমাৰ ট্ৰাইবেলসকলে মাত্ৰ 24 lakhs 80,000 পায় তাৰমানে আমাৰ একো সুৰক্ষা নাই হয় এইটো আমাক এট্ৰচিটি কৰিছে আচলতে আমাৰ কাৰ্বি আংলঙত মইতো ইয়াতো বহুত দেখিছোঁ অৱশ্যে এতিয়াতো বহুত গাঁৱত বহুত মানুহবিলাক বৰ দুখীয়া তেওঁলোকৰ পাৰ্চেচিং পাৱাৰ একেবাৰে নাই কাৰ্বি আংলঙত আমাৰ 90% ঘৰটো মাত্ৰ এই কি কয় বোকাৰে লিপা ঘৰহে আছে আমি ৰিকুৱেষ্ট কৰিছোঁ যে BTC 6 শিডিউলটো প্ৰথমতে ষ্ট্ৰেংথেন কৰিবলৈ বিচাৰিব লাগে 6 শিডিউলত তাত লিখা আছে paragraph 2 subparagraph 7 মতে ইলেকশ্যন পাতিবলৈ কাউন্সিল ইলেকশ্যন পাতিবলৈ কাউন্সিল ইলেকশ্যনৰ কাৰণে ভোটাৰ লিষ্ট বনাবলৈ আইনটো আমি নিজেই কাউন্সিলহে বনাব লাগে বুলি কৈছে সেই কাউন্সিলে আমাৰ BTRে নিজে এতিয়া লটো বনাব লাগে এইটোহে আমি ক'বলৈ কথা
যদি সেই আইনটো নিজে যদি আইনটো বনায় তেতিয়াহ'লে আমি নিজে চাব পাৰিম নহয় কোনে ভোট দিব পাৰিব, কোনে দিব লাগে, কোনে ইলেকশ্যন কণ্টেষ্ট কৰিব লাগে, কোনে নোৱাৰে, এইটো আমি নিজে আইনত লিখি দিম। তেতিয়া এইটো BTR এইটো কৰিব লাগে। হোৱা নাই, তেওঁলোকে নকৰিলে। তেওঁলোকে BLT সময়তে BLT একৰ্ড সময়তে সেই পাৱাৰটো আছাম গভৰ্ণমেণ্টক চাৰেণ্ডাৰ কৰি থৈ দিলে। Within 3 years,